welcome to my new vlog আৰু বহুত দিন হ'ল আপোনালোকক ভিডিঅ' দিব পৰা নাই তো আজি এটা মানে গুৱাহাটীলৈ গৈ আছোঁ তো মই এনে কামাখ্যা মন্দিৰত গৈছোঁ তো আগতে গৈছোঁ যদিও ভিডিঅ' বনোৱা নাছিল তো এইবাৰ যাম আকৌ ভিডিঅ' বনাম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু নতুনকৈ যোনে যোনে আছে প্লিজ চেনেলটো মই ছাবস্ক্ৰাইব কৰি থৈ দিব তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক গাইজ কোভিড চিটুৱেশ্যনৰ বাবে ইয়াত মানে মাস্কখন আৰু দুপালি ভেকচিনৰ চাৰ্টিফিকেট দেখুৱাব লগা হৈছে তো আপোনালোকে যদি আহে তো আপোনালোকে কামাখ্যা মন্দিৰত আহিলে মাস্ক আৰু ভেকচিনৰ চাৰ্টিফিকেটসমূহ লৈ আহিব তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু মই এতিয়া সেৱা চেৱা কৰি আহোঁ মন্দিৰৰ ভিতৰত বোলে ভিডিঅ' বনালে 5,000 টকা জৰিমনা ভৰিব লাগিব তো আপোনালোকে বাহিৰৰ পৰাই কেইটামান চিনেমেটিক শ্বট চাই লওক অকল মানে আমি দৰ্শন হওঁতে এতিয়া 4 ঘণ্টামান সময় লাগিল যদি আপোনালোকে আহিব বিচাৰে তো আপোনালোকে ৰাতিপুৱাই সোনকালে 4টা বজাতে আহিব লাগিব নহ'লে আমাৰ মানে আহোঁতে 6টা বাজিল তো 6টা বাজোতে আমাৰ 6টাৰ পৰা এতিয়া বাজিল 12টা তো মানুহ বিৰাট ভিৰ তো আপোনালোকে যদি আহে তো আপোনালোকে সোনকালে আহি মন্দিৰটো সোনকালে দৰ্শন কৰিব পাৰিব তো আপোনালোকে কি দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকিব তো চাই থাকক তো এইটোৱে হৈছে পুখুৰীটো এটা কথা আপোনালোকে মন কৰকচোন পাহাৰৰ ওপৰত পুখুৰী কেনেকৈ আহিল আপোনালোকে জানে যদি কোনোবাই কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন তো মন্দিৰত অহাৰ পিছতো যদি আপোনালোকৰ মন চন ভাল নালাগে এই পাৰ্কখনতো আপোনালোকে বহিব পাৰে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব আদি সকলোবোৰ কৰি দিব নেক্সট ব্লগত লগ পাই আছোঁ তো বাই বাই